গুল্লা বিয়াম তোমাৰ বিয়া নমস্কাৰ মই নৱজ্যোতি আকৌ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ মানে বন্ধুসকল বহুত দিনৰ মূৰত বিয়া এখন ওলাইছে সেয়েহে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি আৰু এতিয়া গৈ আছোঁ লগৰটো ঘৰলৈ ফাইনেলি পাই গ'লোঁ লগৰটো ঘৰ এতিয়া এই চেনেল পিন্ধিব আহিছে মানে গাইজ এই গৈছিলে এতিয়া পুনৰ আকৌ বা অলপ ষ্টাইল কৰি যায় আৰু এইফালে ফাইনেলি এতিয়া বিয়া হৈ গৈ পালোঁ আহি আৰু এইফালে চোৱাচোন ইহঁতে কাম কৰিব লাগে এতিয়া ইহঁতে ফটো উঠাত ব্যস্ত হৈ আছে তো এইফালে ধুনীয়াকৈ এতিয়া সোমাই আহিলোঁ বিয়া হোৱা ঘৰলৈ আৰু এইফালে ছাইডতে আছে বেলবাতি আৰু এইফালে আছে আমাৰ কইনা আপোনালোকক দেখাই দি আছোঁ এয়া আছে আমাৰ কইনা আৰু তাৰপিছতে পাই গ'লোঁ এয়া ৰিচেপশ্যন আৰু গাইজ আপোনালোকক কওঁ যে আমাৰ গাঁৱত মানে যিকোনো কিবাকিবি বা বিয়া হওক বা সকাম হওক যিকোনো কিবা এটা কাম হ'লে আমাৰ গোটেই ল'ৰা ছোৱালীখিনিয়ে কৰে তথাপিও সকলোৱে আমাক ঠাট্টা কৰে কিন্তু এটা কথা এই গাঁৱৰ ডেকাকেইটা নহ'লে গাঁৱত বিহু পাতিব নোৱাৰে কোনো এটা অনুষ্ঠান পাতিব নোৱাৰে মুঠতে গাঁৱৰ বেকাৰকেইটা অবিহনে সকলো অনুষ্ঠানেই আধৰুৱা হয়নে নহয় গাইজ প্লিজ কমেণ্ট কৰি দিব আজিলৈ ইমানেই আছিলে কেনেকুৱা লাগিলে জনাব